আজি বনাবলৈ লৈছোঁ বাঁহগাজৰ লগত ব্ৰইলাৰ মাংস। আপোনালোকে কোনে কোনে বাঁহগাজৰ লগত ব্ৰইলাৰ মাংস খাই ভাল পায় বাৰু? মই যে পিছে বহুত ভাল পাওঁ খাবলৈ। আৰু এতিয়া যিহেতু বাঁহগাজৰ ছিজন প্ৰায় গুচিয়ে গৈছে, কিন্তু মই বাঁহগাজ এটা পালোঁ। এইটো হৈছে ভলুকা বাঁহৰ বাঁহগাজ আৰু মই ধুনীয়াকৈ একদম পাতল পাতলকৈ কাটি লৈছোঁ। আপোনালোকৰ নিজৰ জোখমতে কাটিব, কিছুমানে অকণমান শকতকৈ কাটি খায়ো ভাল পায়। কিন্তু মই বাঁহগাজখিনি 5 পৰা 7 মিনিটমান সময় অকণমান নিমখ অকণমান দিছোঁ, বইল হ'বলৈ দিম। এতিয়া মই নমাই দিম। তাৰপিছত কেৰাহী এখনত তেল অকণমান দি দিছোঁ পিঁয়াজ আৰু তেজপাত। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি যিহেতু এতিয়া ধুনীয়াকৈ ৰঙচুৱা হৈছে, এতিয়া মই ইয়াতে দি দিছোঁ মাংসখিনি। 5 পৰা 7 মিনিটমান সময় ধুনীয়াকৈ হাই ফ্লেমতে ভাজি ল'ম। 5 মিনিটমান ভজাৰ পিছত মাংসখিনিত ইয়াতে লৈছোঁ মছলা, জিৰা, ধনিয়া, মিট মছলা, হালধি, নিমখ। মছলাখিনি ধুনীয়াকৈ দি দিছোঁ। মছলাখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো এতিয়া মই মিডিয়ামত ৰাখিম আৰু 10 মিনিটমান সময় কুক হ'বলৈ দিম। 10 মিনিটৰ পিছত মাংসৰ পৰা যিহেতু তেল ওলাইছে, এতিয়া মই দি দিছোঁ ইয়াতে আলু কেইপিচমান দিয়াৰ পিছত আৰু অকণমান সময় ভাজিব লাগিব। অকণমান সময় ভাজি লোৱাৰ পিছত দি দিছোঁ থেতেলিয়াই থোৱা আদা, নহৰু আৰু জলকীয়া। ইয়াত মই পেষ্ট কৰি লোৱা নাই, পিছে অকণমান থেতেলিয়াইহে লৈছোঁ। আৰু এতিয়া ইয়াতে মই দি দিছোঁ বইল কৰি থোৱা বাঁহগাজখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ, মানে ল' কৰি থৈছোঁ আৰু 10 মিনিটমান সময় কুক হ'বলৈ দিছোঁ। 10 মিনিটৰ পিছত মই ইয়াতে দি দিছোঁ অকণমান পানী। সেইবুলি বৰ বেছিও পানী নিদিব, মানে অকণমান পানী দিলে আপোনাৰ বাঁহগাজৰ একদম ভিতৰলৈকে মানে একদম ধুনীয়াকৈ কুকটো হৈয়ে যায়, মানে মাংসৰ ফ্লেভাৰটো সোমাই যায়, খাবলৈ বহুত টেষ্ট হয়। আৰু এতিয়া মোৰ অলম'ষ্ট মাংস ৰেডি হৈ গ'ল। দেখিছেই নহয়, দেখাত কিমান ধুনীয়া হৈছে। আৰু দেখাত যিমান ধুনীয়া হয়, খাবলৈও পিছে সিমানেই ভাল হয়। পিছে আপোনালোকে বাঁহগাজৰ লগত মাংস খায় নে নাখায় জনাবচোন বাৰু। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।